ষ্টাফৰো ইমান ঠিক নহয়, ষ্টাফো অলপ খেলি মেলি আছে ইহঁতৰ। কিন্তু যিজন এই মণ্টু মেধি তেখেতৰ মানে কেৰেক্টাৰখিনি আজি নহয় আগৰ পৰাই ধৰচোন তেখেতৰ মানে কেৰেক্টাৰবিলাক ইমান ঠিক নহয়। আমি আগৰ পৰাই তেখেতক ধৰচোন লক্ষ্য কৰি আহি আছোঁ। তাৰ মানে স্বভাৱ চৰিত্ৰ ইমান ঠিক নহয়। মানে সুৰাপান কৰি সি স্কুলত আহে আৰু তাৰে ক্ষেত্ৰত আমাৰ 2 নম্বৰ নাৰুৱা গাঁওখনত ইমান জানা মানুহো নাই। আজি এই যি 4-5জন ছাত্ৰীক স্কুল টাইমত খানা খোৱাৰ কাৰণে লৈ গেল, এইটো আপোনালোকে চাওক। আমাৰ মানুহখিনি তাৰে মাকে দেউতাকে ধৰচোন কাম কৰিব যায়, ক'ৰবাত হাজিৰা কৰিব যায়। আজি চলি স্কুলত গৈছে ঠিকেই, কিন্তু স্কুলত গৈছে না ক'ৰবাত ধৰচোন কিবা কৰিছে সেইটোতো নাজানে মাকে দেউতাকে। তাৰপিছত এই যোৱাকালি স্কুল টাইমত এই মণ্টু মেধি বোলা এই শিক্ষকজনে এই 4জন না 5জন ছাত্ৰীক নি অলপ এই নিৰাশ্ৰয় ধৰচোন তাহাৰ এই ঘৰত কোনেও নাথাকে, তাৰ বেচেৰি সিও বিধৱা মাইকী। সি ধৰচোন ক'ৰবাত বেপাৰ চেপাৰ সেনেকৈ কৰিব যায়, ৰুমটো তালা মাৰি সি বেপাৰত যাই থাকে, কণ্টিনিউ যায় সি। তাৰপিছত সি কিবা এটা এই ছাইডৰ এই এনেই চালি ধৰণৰ ঘৰত মানে এই 5জন না 4জন ছোৱালীক তাতে বোলে ধৰচোন খানা খুৱাইছি না কি খুৱাইছি সেইটো একমাত্ৰ ধৰচোন আৰু ঈশ্বৰ আল্লাহে জানে আৰু। তাৰমানে এই যোৱাকালি লৈ গৈছে। গতিকে সেইটোত আমি ৰাইজৰ ফালৰ পৰা এইটো আমি ভাবিছোঁ, এইটো কেৱল খানা খুৱাই থকা নাই, নিশ্চয় ধৰচোন তাতে কিবা এটা মানে অঘটন হ'বও পাৰে, সেইটো এটা আমাৰ সন্দেহ হৈছে। গতিকে এই ক্ষেত্ৰত আমি এতিয়া ধৰচোন এইখন বিদ্যালয়ৰ এই শিক্ষকৰ আমি উচিত বিচাৰ আমি বিচাৰিছোঁ। সেইটো ধৰচোন বাকী শিক্ষকবিলাকে আমি সোধাতে কৈছে গম আমি নাপাওঁ, বিদ্যালয় চলি থকা সময়ত। গতিকে ঘটনাটো এইখিনিয়ে। গতিকে সেইটোত আমাক মানে এটা ডিচিশ্যন লাগে, এটা সিদ্ধান্ত লাগে। এই 5জনী বা 4জনী ছোৱালীৰ কি অৱস্থা হ'ব আজি চাওক। এই ৰিটায়াৰ্ড হ'ব লগা শিক্ষকে যদি নাজানে, আজি ক্লাছ 7-8ত পঢ়া ছোৱালী কি জানিব। গতিকে আপোনালোকে চাওক এইটো। গতিকে সেইটোত যেন ন্যায় বিচাৰ পায় আৰু এইখিনিয়ে মোৰ ক'বলগীয়া। প্ৰধান শিক্ষকো নাজানে বুলি কৈছে। গতিকে তেখেতৰ ওপৰতো আমাৰ আছে সন্দেহ, বোলে কিয় নাজানে তেখেতে। así cose. Mama,